হেল্ল' বন্ধুসকল, আজি মই তোমালোকক দেখাব লৈ গৈছোঁ। আজি মই অৰুণাচল গৈ আছোঁ। এয়া মই অৰুণাচল পাই গ'লোঁ। আহি পাহাৰত উঠি আছোঁ এতিয়া বৰ্তমান অৰুণাচলৰ। আৰু অৰুণাচলৰ যোনডোখৰ মেইন জেগালৈ মই যাম বুলি ভাবিছোঁ, সেই জেগাডোখৰলৈ আপোনালোকক দেখাবলৈ মই গৈ আছোঁ। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ', মই দেখাম আপোনালোকক অৰুণাচলত আমাৰ বৰ্তমান ৰাস্তা ভুল হৈ গ'ল, আকৌ ঘূৰি গৈছোঁ। হেৰি আছে। আৰু আপোনালোকে লাষ্টলৈকে দেখুৱাই আৰু এয়া গৈ আছোঁ। দেখিছে আপোনালোকে, মই এইবাৰ দেখিয়ে পোৱা নাই। ৰাতিপুৱাই ওলালোঁ যে মই ঘৰৰ পৰা ৰাতিপুৱাই ওলালোঁ। ৰাতিপুৱাই সোনকালে বাইকখন আৰু লগৰ কেইটামান লৈ আৰু অৰুণাচল গৈ আছোঁ। আৰু এইখন নদী বৰ্তমান মই এতিয়া পালোঁ আৰু বেছি দূৰ নাই আৰু বৰ্তমান আৰু গৈ আছোঁ এতিয়া। কি হয় আৰু খালি শ্ল' যাবি না, আপোনালোকে কিমান ডাঙৰ শ্ল' যাবি, সাগৰ বুলিয়ে ক'ব পাৰি আৰু ধীৰে ধীৰে যাবি ভাইয়া। আৰু এয়া গৈ আছোঁ। মাছ এনেকৈ দেখালোঁ নেকি ধৰি পেলাই ইয়াততো ৰবি নৰৈ গোটেইকেইটা এটা পুৰণি ধৰক ধাবা এখনত চাহ খাই এই দেশত ধাবা নহয়, এই দেশৰে মানুহে কিনাই ধাবা বুলি কৈ থাকোঁচোন আগলৈ খাই ভৰ্তি হৈ যায়। ওলাই আহিয়ে আন্ধাৰ হ'লেকে ৰাতি হৈ যাব। ৰাতি হ'লে আমি কি কৰিব ভিডিঅ' কৰিব নোৱাৰে। এতিয়া আপোনালোকে দেখিছে ন পাহাৰ গোটেই ঢাকি পেলালে দলং। ৰাস্তা মুকলি কৰিব কাৰণে কমচে কম লাগিব। কিমান ঘণ্টামান লাগিব? লাগিব এইটো 2 ঘণ্টা 1.5 ঘণ্টামান লাগিব নেকি। আৰু আগলৈ গৈ থাকোঁ আৰু দেখাই লওঁ। सेगुटा बर्बाद गाड़ी में ना बस के अरे मसीजा में डलाएगा आपको বৰ্তমান বন্ধ হ'ল বাৰু। বন্ধ হ'ল যদি পাহাৰৰ কথা